আপোনালোকৰ দায়িত্ব আছে। আপোনালোকৰ গাঁৱত যদি কোনোবাই দুগৰাকী যদি দুখীয়া মানুহ অতি দুখীয়া বা দিব্যাংগ যদি হাত ভৰি যদি কিবা ধৰণৰ তেওঁলোকৰ কিবা ক্ষতিপূৰণ হৈ আছে, তেওঁলোকৰ যদি ৰেচন কাৰ্ড পোৱা নাই, আপোনালোকে অংশীদাৰ ৰাইজ হিচাপে আপোনালোকে আহি সমবায়ত লৈ আহক তেখেতসকলক যে মোৰ গাঁৱৰ এই দুগৰাকী ইমান দুখীয়া মানুহ ৰেচন কাৰ্ড পোৱা নাই। আপোনালোকৰ অংশীদাৰ হয়, আপোনালোকৰ এই সমবায়খন আপোনালোকৰ হয়। তো সেই ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট দায়িত্ব আছে আৰু এই দায়িত্বটো যদি আপোনালোকে সকলোৱে দায়িত্ব মূল পাতি লৈ মানে এই দায়িত্বটো পালন কৰে, এই সমবায়খন চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। কাৰণ আমি গাঁৱত গৈ প্ৰত্যেকখন গাঁৱত গৈ কোন মানুহ কেনেকুৱা কি ধৰণে আছে আমি নাজানো, কিন্তু আপোনালোকে সকলোৱে জানে, আপোনালোকৰ গাঁৱত সকলোৱে আপোনালোকে চিনি পায় মানুহবিলাকক। তো এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা লাগিব। আৰু বিশেষ কৰি আমাৰ এই যি ডিপজিট মবিলাইজেশ্যন স্কিম জমা সংগ্ৰহীকৰণ আঁচনি যিটো আমি বেংক খুলিছো সমবায়, এইটো বেংক চৰকাৰে আমাক নিৰ্দেশ দিছে আৰু চৰকাৰৰ নিৰ্দেশ মতে আমি এই বেংকটো আৰম্ভ কৰিছো। যোৱা আমি ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখে নে 2 তাৰিখে আৰম্ভ কৰিছিলো। আমি ইতিমধ্যে আমাৰ এইটো চালুকীয়া অৱস্থালৈকে আহিছে, কিন্তু আপোনালোকৰ আৰু সহায় সহযোগিতা লাগিব। আপোনালোকে ইয়াতে একাউণ্ট খোলক, ইয়াতে পইচা লেনদেন কৰক, আপোনালোকৰ কোনো অসুবিধা নহয়। মই আপোনালোকক আগতেও কৈছো এই বেংকটোৰ জৰিয়তে আপোনালোকে যথেষ্ট লাভান্বিত হ'ব। কাৰণ আপোনালোকে যদি বেংকত পইচা জমা থয়, তাৰ পৰা আপোনালোকে লোন নাপায় বা লোন পালেও আপোনালোকক বহুত ধৰণৰ ডকুমেণ্টছ দিব লাগিব। বিভিন্ন আপোনালোক মানে তাতে বেংকলৈ যাওঁতে আপোনালোকৰ চেণ্ডেল খৈ যাব। আপোনালোকে ইয়াতে পইচা জমা থওক, আপোনালোকে 10,000 টকা জমা থওক, আধা ঘণ্টাৰ ভিতৰত 7,000 টকা লোন পাব। আধা ঘণ্টাত আপোনালোকে খালি এখন এপ্লিকেশ্যন দিয়ক আৰু আপোনালোকৰ পাছবুকৰ হেৰিটো জেৰেক্স কৰি দিয়ক, আধা ঘণ্টাৰ ভিতৰত আপোনালোকক লোন দিয়া হ'ব। এনেকুৱা ধৰণৰ দুখীয়া ৰাইজৰ কাৰণে সুবিধা হ'ব। আৰু এই আমাৰ এই 4খন VCDC যিটো আছে মাজবাট সমবায়ৰ অন্তৰ্গত, এই 4খন VCDCৰ অন্তৰ্গত সমূহ দুখীয়া ৰাইজে, দুখীয়া বুলি নহয়, যদি কোনোবা ধনী মানুহ আহি পেলাই ইয়াতে একাউণ্ট খুলিব পাৰে, কোনো কথা নাই। তো আপোনালোকে ইয়াতে সুবিধাটো গ্ৰহণ কৰক আৰু আপোনালোকৰ সুবিধা গ্ৰহণ কৰিলে এই সমবায়খনৰ নিশ্চয় উন্নতি হ'ব আৰু এই সমবায়খন উন্নতি হলে আপোনালোকে উপকৃত হ'ব, সমবায় উপকৃত হ'ব আৰু ৰাইজ উপকৃত হ'ব। गोल्ड से लेकर बिजनेस, पर्सनल से लेकर होम, हर जरूरत को मिलेगा लोन। तो हुआ ना यही सही लोन।